নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিব গৈ আছো চকুৰ বেমাৰ আই ফ্লুৰ বিষয়ে অসমৰ তথা ভাৰতৰ প্ৰতিজন ব্যক্তিৰে কিছু অংশ বা বেছিভাগ অংশই কি হৈছে ব্যক্তিৰ চকুৰ বেমাৰ আই ফ্লু হৈছে আই ফ্লু হোৱাৰ মূল কাৰণ কি ইয়াত চন্দ্ৰয়ানৰ কিবা তেনেকুৱা বিজুগুটি আছে নেকি যাৰ বাবে আমাৰ আই ফ্লু দেখা পোৱা গৈছে আমি সকলোবোৰ আলোচনা কৰিম এই ভিডিঅ'টোত আহক আমি আৰম্ভ কৰো বন্ধু বান্ধৱীসকল আই ফ্লু বা চকুৰ বেমাৰ বা চকু ৰঙচুৱা হোৱা নহয় জানো এই চকু ৰঙচুৱা হোৱা বা আই ফ্লু হোৱাৰ মূল কাৰণ দেখা পোৱা গৈছে তিনটা কাৰণত আৰু এই তিনটা কাৰণ আমি আলোচনা হোৱাৰ লগতে আমি প্ৰথমে চাম আই ফ্লু হয় ক'ত আমাৰ চকুত থকা এই বগা পাতল আৱৰণ ইয়াতে কি হয় আই ফ্লুৰ ইনফেকচন হয় আৰু আই ফ্লুৰ ইনফেকচন হোৱাৰ তিনিটা মূল কাৰণ হৈছে এটা হৈছে ভাইৰেল বিয়পা দ্বিতীয়টো হৈছে এলাৰ্জেটিক মানে খজুৱতি তৃতীয়টো হৈছে ব্যাকটেৰিয়েল ইনফেক্ট তো প্ৰথম হৈছে ভাইৰেল মানে ভাইৰাছৰ কাৰণে ভাইৰাছে যেতিয়া আমাৰ চকুত তেনেকুৱা ধৰণৰ ইফেক্ট আনে তেতিয়া আমাৰ আই ফ্লু হোৱাৰ সম্ভাৱনা আছে তাৰ পিছত হৈছে এলাৰ্জি হোৱাৰ মূল কাৰণ হৈছে প্ৰদূষণ ধোঁৱা গাড়ী চলাই যোৱা তেনেকুৱা ধৰণৰ কিছুমান কাৰণত আমাৰ আই ফ্লু হ'ব পাৰে তৃতীয়টো হৈছে ব্যাকটেৰিয়েল মানে ব্যাকটেৰিয়াৰ জৰিয়তে হ'ব পৰা আই ফ্লু ঠিক আছে এতিয়া ডাঙৰ কথা হৈছে এই ইনফেকচনবোৰ হোৱাৰ মূল কাৰণ ভাইৰাছ ব্যাকটেৰিয়া বা এলাৰ্জেটিক হোৱাৰ যদি হয় তেতিয়া হলে বৰষুণ বা এইটো সময়তে কিয় বেছি হৈছে নহয় জানো তো সবতকে ডাঙৰ কথা হৈছে আমি সকলো জানো যে ভাইৰাছ আৰু ব্যাকটেৰিয়া আটাইতকৈ বেছি পৰিমাণে নিজৰ বংশবৃদ্ধি কৰিবৰ কাৰণে আৰ্দ্ৰতা বা বৰষুণৰ দিন যাক আমি মইশ্চাৰ বুলি কওঁ এই সময়ছোৱা বেছিকে গুৰুত্বপূৰ্ণ এই সময়ত বংশবৃদ্ধি বেছিকে হোৱাৰ কাৰণে এই আই ফ্লুৰ পৰিমাণটো বেছিকে দেখা পোৱা গৈছে আৰু সবতকে ডাঙৰ কথা আমি সকলোৱে ভাবো যে চকুৱে চালে নহয় ভুল নবুজিব চকুৱে চালে ইনফেকচন হয় নেকি তো চকুৱে চালে ইনফেকচন নহয় সংক্ৰামক হ'বৰ কাৰণে কি হ'ব লাগিব সেই ব্যক্তিজনে নিজৰ চকু চোৱাৰ পিছত বা ভাইৰাছ বেক্টেৰিয়া লাগি থকা হাতখন যদি আমাৰ কন্টেক্টত আহে যেনেকুৱা কাৰোবাৰ তেনেকুৱা ব্যক্তিয়ে পিন্ধি থকা চশমা যদি আমি পিন্ধো বা তেনেকুৱা ব্যক্তিয়ে তেওঁৰ চকু চোৱাৰ পিছত যদি আমাৰ কোনো এটা বস্তু আমি স্পৰ্শ কৰে আৰু সেই বস্তু যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ আই ফ্লু হোৱাৰ সম্ভাৱনা আছে আৰু আই ফ্লু হোৱাৰ যদি আমি চাওঁ কেনেকুৱা ধৰণৰ আমাক ইয়াৰ পৰিণাম দেখা পোৱা যায় যেনেকুৱা চকু ৰঙা পৰা চকু জ্বলা পোৰা হোৱা চকু আঠা ধৰণে হয় চকু দেখা পোৱাত কষ্ট হোৱা চকু বিষ হোৱা চকুৰ পৰা পানী ওলোৱা তেনেকুৱাবোৰ সিম্পটমছ আমি দেখা পাওঁ আৰু সকলো এটা প্ৰশ্ন মনত আহি আছে বা প্ৰায় আমি দেখা পোৱা গৈছো যে ব্যক্তিয়ে কৈ আছে যে চন্দ্ৰয়ান 3 ৰ কাৰণে চকুৰ এই আই ফ্লু আহিছে নেকি নহয় চন্দ্ৰয়ান 3 ৰ লগত আই ফ্লুৰ কোনো কানেকশ্যন নাই এয়া কেৱল মাত্ৰ বতৰৰ কাৰণত বা এজনে আন ব্যক্তিৰ এজনৰ লগত হোৱা যেটো কন্টেক্ট আছে সেইটো ফলতে হয় তাৰ পিছত আৰু এটা প্ৰশ্ন খুব দেখা পোৱা গৈছে আই ফ্লু সংক্ৰমিত নে কেনেকুৱা ধৰণৰ সংক্ৰমিত যে আই ফ্লু সংক্ৰমিত হয় কিন্তু কোভিড-19ৰ দৰে বা কৰোনা ভাইৰাছৰ দৰে সংক্ৰমিত নহয় এটো সংক্ৰমিত খুব কম সময়ৰ বাবে ইয়াৰ আৰু আটাইতকৈ ডাঙৰ কথা ইয়াৰ কাৰণে আমি প্ৰিকশ্যন যদি কিছু পৰিমাণে মানুহ যথেষ্ট আমি ইয়াৰ পৰা ৰেহাই পাব পাৰো ই বেছি ক্ষতিকাৰক নহয় মাত্ৰ কেইদিনমানৰ কাৰণেহে ইয়াত অসুবিধা দেখা হয় চকুত আৰু ইয়াৰ বাবে যদি খুব বেছি পৰিমাণৰ অসুবিধা পায় কোনো ব্যক্তিয়ে তেতিয়া হলে ডক্টৰৰ বা এনেকুৱা ধৰণৰ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন আৰু সকলোকে মই এটি বিশেষভাৱে জনাও যে আই ফ্লু হলে সাধাৰণতে চশমা পৰিধান কৰিব আৰু ঘৰৰ পৰা কটো কিছুদিনৰ বাবে হলো যোৱাটো বাধা প্ৰদান কৰি নিজে ঘৰতে সুৰক্ষিতভাৱে থাকিব আই ফ্লুৰ পৰা বাচক নিজকে বচাওক ধন্যবাদ